আজি মোৰ কাৰণে এটা খুব বিশেষ দিন, কাৰণ আজি মই জীৱনত প্ৰথমবাৰৰ বাবে এৰোপ্লেনত উঠিবলৈ ওলাইছোঁ। হয়, এই ৰাতিপুৱাই মই পালোহি দিল্লী এয়াৰপৰ্ট। দিল্লীৰ পৰা গুৱাহাটীলৈ যাম আৰু এয়া মই চেক ইন কৰি পেলাই ফাইনেলি ফ্লাইটত উঠিবলৈ কাৰণে গৈ আছোঁ। আৰু এয়া চাওকচোন ফ্লাইটখনৰ ভিতৰখন, আৰু ফাইনেলি মই চিটত বহি ল'লোঁ। আৰু এয়া চাওক খিৰিকীৰ পৰা ভিউটো, ৰাতিপুৱা সূৰ্যটো ওলাইছে, কি ধুনীয়া লাগিছে। আৰু অলপ সময় ৰোৱাৰ পিছতে আমাৰ ফ্লাইটখন টেক অফ কৰিলে। টেক অফ কৰোঁতে বহুত ডাঙৰ আৱাজ এটা দিয়ে, আৰু তললৈ চাওকচোন সৰু সৰু ঘৰবোৰ কি মৰম লগা। আৰু খানা এটা অৰ্ডাৰ দিছিলোঁ, আহি পালেহি। আৰু এনেকৈ মই অকণমান শুলোঁ, তাৰ পৰা অকণমান এনজয় কৰিলোঁ ডাৱৰৰ মাজে মাজে, আৰু তেনেকৈ আহি পাই গ'লোহি লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। ভাবি আহিছিলোঁ চেলিব্ৰিটিৰ লুক এটা ক্ৰিয়েট কৰিম, কিন্তু বেগালী অৱস্থা একদম বেয়া। বাৰু যি কি নহওক, ভিডিঅ'টো চাই ভাল পালে যদি চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব